বন্ধুসকল নমস্কাৰ। এতিয়া ৰাতিপুৱা 7টা বাজিছে। মই উপস্থিত আছোঁ এখন পথাৰৰ মাজত। আজি ভিডিঅ'টো বনোৱাৰ মেইন টপিকটো হৈছে একচুৱেলি বন্ধুসকল গৰম। এদিন কেনেকুৱা গৰম পৰিছে আপোনালোকে দেখিছে নহয়, বিৰাট গৰম পৰিছে। ৰাতিপুৱা 7টা বজাতে ইমান গৰম আৰু দিনটো গৰম আছেই, হয় নাই বাৰু? আপোনাক কওকচোন। এই কথাটো হ'ল এই গৰম গৰম কৰি থাকোঁ। আজি বৰ গৰম, আজি ইমান গৰম। প্ৰকৃততে ইয়াৰ কাৰণটো কি বাৰু? গৰম ইমান কেলৈ বাঢ়িছে পৃথিৱীত? ইমান গৰম কেলৈ হৈছে? ঠাণ্ডাটোতো নায়েই। ঠাণ্ডা দিন আহিলে ঠাণ্ডা প্ৰায় অনুভৱেই নহয়। এতিয়া গৰমটোহে বেছি অনুভৱ হয়, হয় নহয় বাৰু? ইমান দিনটো থাকিলেই মানুহক ছাঁ দি থাকিলেই, আৰু কিমান দিন মানুহে ৰাখে তোক আৰু নাজানো। আৰু ভগৱানৰ কৃপাত এনেকেই মানুহক ছাঁ দি থাক, মানুহক অক্সিজেন দি থাক। কিন্তু বন্ধুসকল, মই এই গছজোপাৰ লগত কথা পাতিলোঁ, আপোনালোকে দেখিলে নহয়। একচুৱেলি এই গছহে আমাৰ প্ৰকৃত বন্ধু। এই গছকহে আমাৰ পৃথিৱীৰ কাৰণে দৰকাৰী। পৃথিৱীৰ কাৰণে আমাৰ সিমান এটা দৰকাৰী নহয়। আমি একচুৱেলি পৃথিৱীৰ এতিয়া ধৰতীটো বোজহে। আমাক ইমান এটা পৃথিৱীৰ দৰকাৰ নাই। পৃথিৱীৰ এতিয়া দৰকাৰ আছে এহেঁতকহে। ইহঁতৰ কাৰণে গৰম বাঢ়িছে, কাৰণ ইহঁতক আমি এফালৰ পৰা কাটি তহিলং কৰিছোঁ, হয় নহয় বাৰু? উদ্যোগ বনাইছোঁ, ঘৰ বনাইছোঁ, কিবা অমুকে তমুকে কৰি সেয়া আজি কেইদিনমান আগত তেলেংগানাত কিমান গছ কাটি দিলে, হয় নহয় বাৰু? এই প্ৰকৃততে দৰকাৰ আমাৰ কিহেঁতৰহে। পৃথিৱীত আমাৰ এতিয়া সিমান দৰকাৰ নাই। আমি কম, আমাৰ মানৱ জাতি পৃথিৱীৰ এতিয়া কম হ'লেও হ'ল, কিন্তু এতিয়া বেছিকৈ দৰকাৰী আমাৰ গছ। এনেকুৱা গছ, এজোপা তেতেলী গছ দেখিছে সেইফালে এখন পথাৰ। হয়তো এইটো জেগাত এসময়ত এখন ডাঙৰ অৰণ্য আছিলে, আজি 500-600 বছৰ আগত, হয় নহয় বাৰু? এতিয়া পথাৰ হৈ গ'ল। ইয়াৰ কাৰণটো কি? কোন? আমিয়েই, নহয় জানো? সেইকাৰণে আমি গৰমকৈ আমি চিঞৰি থাকি লাভ নাই। ইয়াৰ কাৰণটো আমিয়েই। আমি গছ কাটিছোঁ, এনেকুৱা খাল বিলবিলাক আমি পুতি পেলাই ঘৰ বনাইছোঁ, হয় নহয় বাৰু? আপোনালোকে কওকচোন। প্ৰকৃতিয়ে যিবিলাক বতাহ দিছে, যোনবোৰ বতাহ, যোনবোৰ প্ৰকৃতিৰ এচি, এইবিলাক আমি এতিয়া নলৈ আমি ঘৰত এচি লগাইছোঁ, মেচিন লগাইছোঁ। এচিৰ পৰাও আপুনি গম পায়, এচিৰ পৰাও প্ৰদূষণ হয়। এচিৰ পিছফালে যোনটো গৰম হাৱা ওলায়, সেইটো ক্ল'ৰ' কাৰ্বন বুলি কয়। সেইটো মানুহৰ কাৰণে বহুত দিগদাৰ, সেইটো প্ৰদূষণ কৰে। কিন্তু এহেঁতি দিয়া যোনটো এচি, যোনটো প্ৰাকৃতিক এচি, সেইটো আমি নলৈ এতিয়া কি কৰিছোঁ? আমি মেচিনাৰী এচি, মেচিনৰ হাৱা ব্যৱহাৰ কৰিছোঁ। ভগৱানে দিয়া যিবিলাক এচি, আমি সেইবিলাক লোৱাটো দূৰে কথা, সেইটোতো আমি কাটিয়ে পেলাইছোঁ। তাৰপিছত আমি কৈছোঁ কি গৰম বাঢ়িছে, আজি ইমান গৰম, আজি ৰাতিপুৱাই গৰম। ইয়াৰ কাৰণটো আমিয়েই, হয় নহয় বাৰু?